প্ৰিয় দৰ্শক গোটাখানকে নমস্কাৰ জনাইলোঁ আৰু মোৰ প্ৰথমটা ব্লগত দিল্লী ভ্ৰমণেৰ কিছু দৃশ্য গোটাখানকে দেখুৱাৰ কাৰণে চেষ্টা কৰিম। গতিকে প্ৰথমেৰ পৰা লাষ্ট পৰ্যন্ত চোৱাৰ কাৰণে গোটাখানকে আবদাল জনাইলোঁ। গোটাখানকে আদৰিলোঁ আৰু আমি আজি আহিছোঁ লালকিল্লা। কি আছে আৰু কাই বনাইছে এই বস্তুখিনি চাম আৰু আমি বৰ্তমান আছোঁ টটত আৰু আমি অসমৰ পৰা ভালে কয়জন আহিছোঁ গুৱাহাটী দিল্লী ঘূৰিবা আৰু এই দিল্লীত যি লালকিল্লা আছে খুব ফেমাছ আচলতে এই লালকিল্লা আজি চাম আৰু বহুত গৰম যিহেতু তাৰ কাৰণে আমি বেৰে যাওঁ নাই আমি টটত উঠিছোঁ আৰু টটো দিয়া যাই আছোঁ। गेट का नाम है लाहौरी गेट। हाँ, शाहजहां पहले इधर से ही घुसे थे। ही केम फ्रॉम काबुल राइट। तो ये जो पीछे वाला जो घर दिख रहा है ये ओरिजिनल गेट है। ये पीछे बाद में और इधर देखना है ये जो बनाया है मतलब ये बाद में बनाया हुआ है। ओरिजिनल वाला वो है दिखाएंगे चलिए। ये क्या है? ये कमान है जो इसका कमान मुंह है। बंद कर दिया गया है। ये कमान है और ये लाहौरी गेट है और ये मेरा दोस्त लोग है और ये हमें ফাইনালি আমি হিয়া পাইলোঁ পুৰা লালকিল্লাৰ ভিতৰত। চানা চা কি মজা জেগা একেবাৰে ৱাহ আৰু আমাৰ লগত দুইজন গাইড আছে। এতে আছে আমাৰ इस बाजार का नाम है मीना बाजार। হিৰকজ্যোতি প্ৰধানী This is Meena Bazaar গাইড and bazaar it began লালকিল্লাৰ বিষয়ে ক'ব। লালকিল্লাৰ ভিতৰত এর একটা বাজাৰ আছে চুৰি মালা লগতে বিভিন্ন ধৰণৰ যি মাফলা দেখা গেছে যে বিভিন্ন ধৰণৰ মাফলা চুৰি মালা ক্ৰাফ্টেৰ স্পেচিয়েলি ক্ৰাফ্টেৰ চেল বেছি হয় ইয়াতে আৰু বিভিন্ন জাগাৰ পৰা আচলতে দেশ বিদেশৰ পৰা পৰ্যটক আহে। ইয়াতে পৰ্যটক আহিয়া এই যে লালকিল্লা এই লালকিল্লাৰ বিষয়ে জানে। আৰু আজি ৰবিবাৰটো কিন্তু যথেষ্ট ভিৰ দেখা পাইছোঁ আমরা এই যে লালকিল্লা চাওয়ার কারণে বিভিন্ন দেশ বিদেশের পৰা আচলতে এই যে পর্যটকগিলা আহিয়া ভিৰ কৰা দেখা গৈছে লালকিল্লাৰ ভিতৰত। আৰু এতে যে মীনা বাজাৰ আছে এই মীনা বাজাৰ আচলতে এই মীনা বাজাৰত যথেষ্ট সংখ্যক ক্ৰাফ্ট যিগুলো ক্ৰাফ্টগিলা আচলতে এই যে সামগ্ৰী আছে বস্তু আছে এই বস্তুগিলা কিনে। এইখানে হল লালকিল্লাৰ ভিতৰত থকা আৰু এইখান হল আচলতে মোগলের বলে এটা স্ক্ৰিপচাৰ নহয় আচলতে এইটা হল ব্ৰিটিছে বানোৱা। আচলতে এতে কি কৰিছিল গান বাজানা বনোৱা আছিল না কত ভিতৰত। বৰ্তমান আছোঁ দিবানে আম আৰু এতে এই যে মোৰ পাছফালে আছে এতে ৰাজা চেহেনচাই আচলতে এতে ৰাইজৰ লগত মত বিনিময় কৰিছিল। আৰু এই যি পৰিৱেশ আৰু এই যি দৃশ্য এই দৃশ্য গোটাখানকে দেখালোঁ হয়। যিগিলাখন আচলতে অসমৰ পৰা বা কমতাপুৰৰ পৰা যিগিলাখন আচলতে আমাৰ পৰ্যটক আছে পৰ্যটকগিলা চোৱা নাই আচলতে এই যি দিবানে আম এই দিবানে আম চাব পাৰে এতিয়া আহিয়া লালকিল্লাৰ ভিতৰত। সুন্দর একটা পরিবেশ ফার্স্ট টাইম যেহেতু দেখা পাইলাম খুব ভালো লাগে। আর কি আছে দেখাম। ठीक है शाम को मैं फोन करता हूँ। আমি এলা আছোঁ দিবানে আমের ওচৰত আৰু এই খৰগোছানা দূৰৰ পৰা দেখিলে কেনেকুৱা লাগে আৰু ওচৰত আহিলে দেখা যায় মস্ত ডাঙৰ দিবানে আম। কিন্তু গ্লাসের বিভিন্ন পাথর পাওয়া হয় একটা ইয়েলো মানে গোল্ডেন সেন্সটন গোল্ডেন হয় অল্প কালারটা
এইটা যেটা রেড স্যান্ডস্টোন এটা মানে জয়পুরের স্টাইল জয়পুরের মানে বেশি পাওয়া যায় राजस्थान থেকে আনা আছে এটা রাজস্থান থেকে আনিয়ে এই জায়গাত গোটাই লালকিল্লাটা এই পাথর দিয়ে বানানো গোটাই লালকিল্লা এটা তো কোনো রিপেয়ার করেনি না লাল কিলা ওই জন্য কোনো রিপেয়ারিং করেনি ওটা চিহ্ন রাজা বসছে এই জায়গাটা রাজার যেটা থ্রোন আছিল রাজার যেটা থ্রোন আছিল দিস ইজ এটা হচ্ছে রংমহল ওটা হচ্ছে মতি মহল ওটা আরবা কারবা মহল কারমহল আর এই মসজিদটা যেটা দেখাবে আছে সেটা ঔরঙ্গজেবে বানোৱা লাস্ট ঔরঙ্গজেব কাৰণ ঔরঙ্গজেব অল্প ইনচিকিউর মানুহ আছিল সেইকাৰণে বাউণ্ডাৰীটা বেছি কৰি বনাইছে ওই নামাজ পঢ়িবৰ কাৰণে জামা মছজিদত নাযায় কিন্তু ওর বাপ যি আছিল শাহজাহান ওই সদায় ওলাই জামা মছজিদত যায় কিন্তু ঔরঙ্গজেব নিজৰ কাৰণে নিজৰ ঘৰৰ ভিতৰতে দুৰ্গৰ ভিতৰতে একটা বানাই দিছে তাজমহল টাইপ একটা মানে মসজিদ বানাই রাখছে যাতে ওই বেলেগত যাব যত না এইটা এই তাজমহলটা এটা মোটি তাজমহল এতিয়া আমি আহি মানে একটা বস্তুবিলাক দেখা পাই আছোঁ যিটো নেকি আচলতে ডাঙৰ ডাঙৰ টাউনবিলাকত চহৰবিলাকত দেখা নাযায় এতিয়া পুখুৰী আৰু বিশেষ কৰি ইয়াতে আমি পাৰ মোটামুটি পৰিৱেশটা ভাল লগা আমাৰ ঠাণ্ডাটো আছে লগত মানে কি একটাই বস্তু কি যে হিন্দুইজমৰ যে দেৱতাৰ কাহিনীটা মিথ হলেও ডাইরেক্ট মিথ ক'ব নাপারে নহয় সিম্বলিজম গোটাই হিন্দুইজমটা সিম্বলিজম মিথটা গণেশের ক্যারেক্টারটা বুঝাম শিবের ক্যারেক্টার বুঝালাম গণেশের ক্যারেক্টার গণেশ বাউন্ডারি চারিওফালে একটা বড় গাড়া দেখিলো এই গাড়াটাত মানে চারিওফালে সদায় যমুনার পানী থাকছে এই জায়গাত স্টোর আহি একটা সময়ত একটা লেভেল থাকে ওই লেভেলের অল্প উপরে যাওয়ার লগে লগে প্রেসার ক্রিয়েট হয় প্রেসার ক্রিয়েট হওয়ার লগে লগে এইফাল দিয়ে পানিটা আহিব পাৰে এইগুলো আজিকালি বন্ধ করে দেওয়া হয়েছে এটা লোহা এটা আগতে লোহা নাছিল ভিতৰত তুমি চাইটা খবৰ এনেকৈ ফুচকিৰ পানী ওলায় ইফালে ওলাই এতিয়া পানী যাব এতিয়া যাওয়ার কথা এই জায়গাটা পানী আমি এলা আছোঁ দিবানে খাছত আৰু দিবানে খাছত আচ্ছা এই যে ভিতৰত দেখছো না এই যে দাবা খাওয়ার অপূৰ্ব সৌন্দৰ্য এই সৌন্দৰ্য দেখি আছোঁ পানী যাওয়াটা কেনে আছে ইফাল দিয়ে আহে কেমনে সিস্টেমটা করছে ভিতৰত গেলে বুঝা পালো মহিলাটো উঠিবা নেদে হ্যাঁ আর সেইটা দেখছো না ওর উপরে একটা কাওয়াটা গেলা বলতে হাজার কাওয়াটা হতে একটা সেন্সার আত্মা হওয়া পারে শাহজাহান ওর উপরত একটা সিংহাসন আছে এটা কর্তৃপক্ষ কোনা মই সিংহাসন লৈ গৈছে এটা ঔরঙ্গজেব বলেছে আমি নিজের উপয়োগের কারণে মানে উত্তरी दीवार में मौजूद रास्ते से ফিশিং ঘূৰিতে শেষত আমি কুটুব মিনাৰ চাব যাওঁ গতিকে এতে একটা কথা ক'ব খোজোঁ প্ৰিয় দৰ্শকগিলান যদি কাইবা প্ৰথমবাৰ কুটুব মিনাৰ চাব যাইছ লক্ষ্য কৰিবি ওর উপর দিয়া প্রত্যেক 1 মিনিটের পাশে পাশে একটা করে এরোপ্লেন যায় আর ওতে হয়তো ইন্টারন্যাশনাল এয়ারপোর্ট থাকার কারণে আসলে প্রত্যেক 1 মিনিটের পাশে পাশে একটা করে এরোপ্লেন উড়া আমি দেখা পাং ভিডিও এতে শেষ করিলুং যদি ভাল লাগে লাইক করবি কমেন্ট করবি আৰু নতুন করে যদি কাইবা আহিছো মোর চ্যানেল সাবস্ক্রাইব করিবা নাপাহৰিবি আৰু কেঙ্কা লাগিছে গোটাখানে একবার জানাবি তো ধন্যবাদ।